নমস্কাৰ, মোৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক্লাছ 10ৰ সৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটো ধুনীয়াকৈ বুজাই দিম। ভিডিঅ'টোত ভাল পালে এটা লাইক কৰি লগৰবোৰলৈও শ্বেয়াৰ কৰি দিবা। মই অসমীয়া কবিতাটোত কবিজনাৰ স্বদেশ প্ৰীতি আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপোৱা সুন্দৰকৈ প্ৰকাশ পাইছে। কবিতাটোত অসমৰ অতীত বুৰঞ্জীও ব্যঞ্জিত হৈছে। কবিতাটো চাওঁ আহা, কি কৈছে। সুদূৰ পশ্চিম এৰি থৈ স্বৰ্ণপুৰী ৰাজ অন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তৃষালৈ গৌৰৱৰ কৰি অভিযান, লুইত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। তোমালোকে যদি চোৱা ভাৰতৰ বুৰঞ্জীত দেখিবা বা পঢ়িছা নিশ্চয় হয়নে, যিবিলাক মোগল আক্ৰমণকাৰী আছিল বা তুৰ্কীৰ আক্ৰমণকাৰী, আৰৱ আক্ৰমণকাৰী, অৰ্থাৎ যদি নাম কওঁ যেনে মহম্মদ বিন কাছিম, মহম্মদ ঘৌৰি, হয়নে, শ্বাহজাহানৰ নাম শুনিছা, আকবৰৰ নাম শুনিছা, তেওঁলোকৰ যি উপৰি পুৰুষ বাবৰ, হুমায়ুঁ হওক, হয়নে, তেওঁলোক পশ্চিম দিশৰ পৰাই অৰ্থাৎ ইৰাণ, ইৰাক, উজবেকিস্তান, তুৰ্কমেনিস্তান এইবোৰৰ পৰাই ভাৰতলৈ আহিছিল আৰু ভাৰতৰ পৰা আমাৰ অসমলৈ। তেওঁলোকে নিজৰ স্বৰ্ণৰ দৰে দেশ এৰি উজনি সোঁতত ভটিয়নি ভোৰ মানে তোমালোকে গম পাইছাই হয়নে, বানপানীৰ সময়ত যে কলগছ কাটি কাটি নিৰ্মাণ কৰে হয়নে, অসম বিজয়ৰ সপোন লৈ পশ্চিম দিশৰ পৰা তেওঁলোক অসমলৈ আহিছিল। কবিতাটোত মূলতঃ অসমত মোগলৰ আক্ৰমণৰ বিষয়ে কৈছে। যেতিয়া ভাৰতত প্ৰধানকৈ দিল্লীত শাসন কৰি আছিল মোগলসকলে হয়নে, আৰু অসমত শাসন কৰি আছিল আহোম ৰজাই, তেওঁলোকে ভাবিছিলে যে ভাৰত যিদৰে শাসন কৰিলোঁ হয়নে, অসমতো তেনেকৈ ৰাজ কৰাৰ মানসেৰে বিজয়ৰ সপোন লৈ লুইত অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ পাৰত আহি তেওঁলোক উপস্থিত হৈছিল আৰু যেন অসম বিজয়ী হ'ল সেইদৰে বিজয়ৰ গীত গাব ধৰিলে। ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসম ৰাজ অসমৰ সিংহ আসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। আমাৰ অসমখন কেনেকুৱা বুলি কোৱা হয়, যে সেউজী ধৰণী, সেউজীয়া সোণৰ হয়নে, আৰু সেই অসমৰ সেউজীয়া দুবৰি বনত মোগলসকল আহি ভৰি দিলে। তেতিয়া আহোম ৰজাই অসমত শাসন কৰি আছিল। তেতিয়া আমাৰ দেশ আছিল স্বাধীন, অসমৰ চুকে কোণে স্বাধীন দেশৰ গৌৰৱৰ গীত বিৰামবিহীনভাৱে বাজি আছিল। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমত বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি, অসমৰ মজিয়াত মুছলেমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলোঁ কামনা। মোগলসকলে নিজৰ বল বিচাৰিছে আৰু বিশ্ববিজয়ী মোগলৰ যি কোনেও ৰুদ্ধ কৰিব নোৱাৰা গতি, সেই গতি অসমীয়া সেনাক বা অসমীয়াক তেওঁলোকে দেখুৱাব বিচাৰিছে। আৰু অসম, কামৰূপ মানেও অসমকে বুজাইছে। তেওঁলোকে দেহে মনে কি কৰিছে, কামনা কৰিছে যে অসমক নিজৰ কৰি অসমত মুছলমানৰ নিজ ৰাজ্য স্থাপন কৰিম। যিদিনা নামিলোঁ আহি অসমৰ সমৰথলীত, মীনা কৰা বনৰ বুকুত, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, পুৰুষ তিৰোতা আহি স্বদেশৰ স্বাধীনতা হেতু থিয় দিলে ৰণ প্ৰাংগণত, ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী, বুকু পাতি নামিল ৰণত। আৰু যিদিনা তেওঁলোক যুদ্ধৰ বাবে অসমৰ বননিত ভৰি দিলে, তেওঁলোকে দেখিলে অসমৰ বননি ইমান ধুনীয়া, যেন কোনোবাই ৰঙৰ প্ৰলেপ দি থৈছে। নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি অতি ক্ৰোধেৰে অসমৰ স্বাধীনতা ৰক্ষাৰ বাবে অসমৰ সকলো পুৰুষ নাৰী যুদ্ধক্ষেত্ৰত নামি পৰিছে আৰু তেওঁলোকৰ হেংদাং দুপৰীয়াৰ ৰ'দত জিলিকি উঠিছে। ক'তনো লুকাল বল ৰাজপুতজয়ী মোগলৰ সবল বাহুৰ, অসমৰ সমৰথলীত, ক'ৰ অতপালে বল অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিত, বিজয়ী অসমে গালে অসমৰ স্বাধীনতাৰ গান, বিজয়ৰ গৌৰৱ আৰতি, মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। অসমীয়া সেনাৰ খং, সকলো মুক্তভাৱে অসমৰ স্বাধীনতাৰ হেতু প্ৰাণৰ ভ্ৰক্ষেপ নকৰি হেংদাং লৈ ওলাই অহা অসমীয়াক দেখি তেওঁলোকৰ সেই বাহুৰ বল হেৰালে। নিজকে ৰাজপুতজয়ী বুলি গৌৰৱ কৰা মোগলে এটা নতুন শক্তিৰ পৰিচয় পালে আৰু অসমীয়া সেনাক কৈছে যে কেৱল শুকান সান্দহ আৰু একাজলি পানী খোৱা অসমীয়াই ইমান শক্তি ক'ত পালে যে আমি পৰাজয় হৈ গ'লোঁ, মোগল যুদ্ধত হাৰিলে। আৰু তেতিয়া অসমীয়াই গৌৰৱেৰে স্বাধীনতাৰ গীত গালে।